মেনিফেষ্টেশ্যনৰ কথা হয়তো বহুতেই শুনিছে আৰু বহুতেই নিজৰ লাইফত এপ্লাইও কৰিছে। মেনিফেষ্টেশ্যনৰ বহুত টেকনিক আছে, স্ক্ৰিপ্টিং, ভিজুৱেলাইজেশ্যনছ এণ্ড মেনি মোৰ। এইবোৰ এপ্লাই কৰি আমি নিজৰ লাইফটো আৰু বেটাৰ কৰিব পাৰোঁ। আজিৰ মই এইটো ভিডিঅ'ত জনাম মেনিফেষ্টেশ্যনৰ লগত হনুমান চালিচা ৰিলেট কৰি আমি কেনেদৰে আমাৰ উইচ ফুলফিলমেণ্ট কৰিব পাৰোঁ। আমি সকলোৱে জানো যে হনুমান চালিচা পঢ়িলে আমাৰ লাইফৰ সকলোবোৰ উইচ ফুলফিলমেণ্ট হয় আৰু আমি সেইটো এপ্লাই কৰিব নাজানো আমাৰ লাইফত। হনুমান চালিচা পঢ়ি আমি কেনেদৰে আমাৰ লাইফৰ ডিজায়াৰবোৰ আমি মেনিফেষ্ট কৰিব পাৰোঁ, আজি এইটো ভিডিঅ'ত মই সেইটোৱে ক'ম। তাৰ আগত আমি জানিব লাগিব যে হনুমান চালিচাৰ 40টা শ্লোক বা লাইন কিয় আছে। যেতিয়া আকবৰে তুলসীদাসজীক মানে গোস্বামী তুলসীদাসজীক জেলত থৈছিলে, আবদ্ধ কৰি ৰাখিছিলে, তেতিয়া তুলসীদাসজীয়ে সদায় এটা মানে লাইন লিখিছিলে, শ্লোক লিখিছিলে। সদায় লিখি লিখি এই 40 দিনত তেওঁ হনুমান চালিচাখন কমপ্লিট কৰিছিলে। যেতিয়া 40 days হ'ল, তেতিয়া বান্দৰৰ সেনা আহি, বান্দৰৰ জাক আহি গোটেই আকবৰৰ য'ত তেওঁক আবদ্ধ কৰি ৰাখিছিলে চব একদম কপাই দিছিলে বান্দৰৰ জাক আহি। তেতিয়াই আকবৰে নিজৰ ভুলটো জানি তুলসীদাসজীক জেলৰ পৰা মুকলি কৰি দিছিলে। সদগুৰুৰ কথাটো চবেই শুনিছে। আমাৰ যদি লাইফত কিবা এটা ভাল চেঞ্জেছ আনিব খোজোঁ, তেতিয়া আমাক সেইটোৰ কাৰণে 40 দিন লাগে আৰু সেই 40 দিন পিছত আমাৰ সেইটো হেবিট এটা হৈ যায় একৰ্ডিং টু সদগুৰু। 40 days চাৰ্কলটোক মণ্ডলা বুলি কয় হিন্দীত আৰু অসমীয়াত মণ্ডল বুলি কয়। এতিয়া আহোঁ আমি মেইন পইণ্টলৈ। আমি যদি হনুমান চালিচাখন সেই 40 দিনলৈ যদি গোটেই নিয়ম নীতি বিধি পালন কৰি পঢ়োঁ, তেতিয়া হনুমানজীয়ে আমাৰ সকলোবোৰ ডিজায়াৰ মেনিফেষ্ট কৰি দিয়ে। যদি 40 দিন হনুমান চালিচাখন পঢ়োঁ, তেতিয়া সেই 40টা যে লাইন আছে হনুমান চালিচাৰ, এটা যে মহামন্ত্ৰ আছে, এটা যে ৱৰ্ড আছে, সেইটো আমাৰ শৰীৰত ভাইব্ৰেশ্যন হয়, ভাল পজিটিভ ভাইব্ৰেশ্যন হয় আৰু আমাৰ যি চক্ৰ আছে সেইটোও বেলেঞ্চ হয়। সকলো পিনে বেলেঞ্চ হয় আৰু ভাল হয় আৰু আমাৰ যিবোৰ ডিজায়াৰ থাকে সেইবোৰ মেনিফেষ্ট হয়। কিন্তু পঢ়াৰ আগত আমি সেইটো মনত কল্পনা কৰি ল'ব লাগিব, যে ভিজুৱেলাইজ কৰিব লাগিব যে আমাৰ ডিজায়াৰটো মেনিফেষ্ট হৈছে অলৰেডি। সদায় পঢ়োঁতে সেই 40 দিন তাৰপিছত এই নিয়ম নীতিখিনি পালন কৰিব লাগিব, যিখিনি সংকল্প ল'লেও কৰিব লাগে সেই 40 দিনতো সেইখিনিয়ে কৰিব লাগিব। ব্ৰহ্মচৰ্য, মাছ মাংস এভইড, বেয়া বস্তুৰ পৰা দূৰত, বেয়া কাম বেয়া ধান্দা এইবিলাকৰ পৰা 40 দিন দূৰত। তাৰপিছত আমাৰ সেই ডিজায়াৰখিনি কেনেকৈ মেনিফেষ্ট নহয় আপোনালোকে চাব, এইটো 100% মেনিফেষ্ট হয়। আৰু বহুত ডাঙৰ মানে ঋষিমুনিয়ে হওক বা আমাৰ নিচিনা সাধাৰণ মানুহেই হওক, তেওঁলোকে এনেধৰণে 40 দিন কৰি তেওঁলোকে সাধনা কৰি 40 দিনৰ হনুমানজীক তেওঁলোকে নিজে দৰ্শন কৰিছে। আৰু মেনিফেষ্টেশ্যনৰ লগত যদি আমি এইটো ৰিলেট কৰি চাওঁ, আমাৰ মাইণ্ড, বডি, সোল আৰু ডিজায়াৰ এই গোটেইকেইটা বস্তু আমাৰ এটা ভাইব্ৰেশ্যনতে, এটা দিশতে একত্ৰিত হৈ থাকিব লাগিব। আমাৰ যদি মাইণ্ডটো বেলেগত থাকে, ডিজায়াৰবোৰ য'ত ত'ত ঘূৰি থাকে, ভাইব্ৰেশ্যন বেলেগত থাকে, তেতিয়া তেনেকুৱা হ'লে নহ'ব। আমাৰ একমাত্ৰ ধ্যান মানে হনুমান চালিচাৰ এই 40টা লাইনত গুৰুত্ব দি, একদম ভালদৰে গুৰুত্ব দি পঢ়াৰ পিছত সেইটো আমাৰ লাইফত মেনিফেষ্ট হয়। আজিকালিতো ছায়েন্স নোহোৱাকৈ বিশ্বাস নকৰে, চবতে ছায়েন্স লাগিবই। এতিয়া ছায়েন্সৰ পইণ্টৰ দ্বাৰা মই বুজাই আছোঁ। ছায়েন্সে এইটো প্ৰমাণ কৰিছে যে দুডাল গছপুলি লৈছে তেওঁলোকে, সেইটো প্ৰুভ কৰাৰ কাৰণে যে আমি যি কওঁ সেইটো ভাইব্ৰেশ্যনটো, আমি যি থট দিওঁ সেইটো দুডাল গছপুলিক দিছে। এডালক দিছে ভাল পজিটিভ থটবিলাক, ভাল কথা কয়, মৰম কৰে, পানী দিয়ে, এডালক মানে ভাল থিংকিংবিলাক দিয়ে আৰু ভাল কথা কয়, মৰম কৰে। কিন্তু ছেকেণ্ড যোনজোপা গছ আছে, ছেকেণ্ড যোনটো পুলি আছে, সেইটোক মানে বেয়া থট দিয়ে, বেয়া কথা কয়, বেয়া আৰু। তাৰপিছত কি হ'ল, 1 মাহ বা 40 দিনৰ পিছত দেখা পায় যে দুটা পুলিৰে প্ৰথমটো ভালদৰে লহপহকৈ বাঢ়ি গৈছে আৰু ছেকেণ্ডটো মৰহি গৈছে। টু মেনিফেষ্ট এনিথিং ইয়ৰ লাইফ, তেতিয়াহ'লে আমি হনুমান চালিচাৰ দ্বাৰাই আমাৰ ডিজায়াৰবোৰ ফুলফিল কৰিব পাৰোঁ। চ' আজিলৈ এইটো ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও হেল্প পাইছে। যদি হেল্প পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় শ্ৰী ৰাম, জয় হনুমান।